নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল প্ৰিয়ংকা টিভিলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 4th শ্ৰেণী সমাজ বিজ্ঞানৰ যন্ত্ৰশিল্প বা উদ্যোগ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। পাঠটিৰ প্ৰশ্নাৱলী 1 নম্বৰত আছে উত্তৰ লিখা। ক. যন্ত্ৰশিল্প কাক বোলে? উত্তৰ: যন্ত্ৰ বা মেচিনৰ সহায়ত বস্তুক নতুন ৰূপ দি বস্তু উৎপাদন কৰাকে যন্ত্ৰশিল্প বোলে। খ. তেল শোধনাগাৰৰ কেঁচামাল কি? উত্তৰ: তেল শোধনাগাৰৰ কেঁচামাল হৈছে খাৰুৱা তেল। গ. সাৰ কাৰখানাৰ প্ৰধান কেঁচামাল কি? উত্তৰ: সাৰ কাৰখানাৰ প্ৰধান কেঁচামাল হৈছে প্ৰাকৃতিক গেছ। ঘ. মৰাপাট উদ্যোগত উৎপাদিত দুবিধ বস্তুৰ নাম লিখা। উত্তৰ হ'ব: মৰাপাট উদ্যোগত উৎপাদিত দুবিধ বস্তুৰ নাম হৈছে ৰছী, থৈলা, কাৰ্পেট আদি। ঙ. অসমৰ প্ৰধান খনিজ সম্পদ কি? উত্তৰ হ'ব: অসমৰ প্ৰধান খনিজ সম্পদ হৈছে খাৰুৱা তেল। প্ৰথম চ. অসমক কিয় পনীয়া সোণৰ দেশ বোলা হয়? উত্তৰ: অসমত খাৰুৱা তেল অধিক পৰিমাণে পোৱা যায় বাবে অসমক পনীয়া সোণৰ দেশ বোলা হয়। দ্বিতীয় চ. ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত স্থাপন কৰা হৈছিল? উত্তৰ হ'ব: ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ অসমৰ ডিগবৈত 1901 চনত স্থাপন কৰা হৈছিল। চ. কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল কি? উত্তৰ হ'ব: কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হৈছে বাঁহগছ। চ. অসমৰ ক'ত মৰাপাট উদ্যোগ আছে? উত্তৰ হ'ব: অসমৰ নগাঁও জিলাৰ শিলঘাটত মৰাপাট উদ্যোগ আছে। চিমেণ্ট উদ্যোগৰ কেঁচামাল কি? উত্তৰ হ'ব: চিমেণ্ট উদ্যোগৰ কেঁচামাল হৈছে চূণশিল। 2 নম্বৰ। খালী ঠাই পূৰ কৰা। ক. উদ্যোগত বস্তু উৎপাদনৰ বাবে খালী ঠাই আছে প্ৰয়োজন। ইয়াতে খালী ঠাইত হ'ব কেঁচামাল। উদ্যোগত বস্তু উৎপাদনৰ বাবে কেঁচামালৰ প্ৰয়োজন। খ. অসমত খালী ঠাই আছে তেল শোধনাগাৰ আছে। উত্তৰ হ'ব 4টা। অসমত 4টা তেল শোধনাগাৰ আছে। গ. কাৰ্বি আংলং জিলাৰ খালী ঠাই আছে চিমেণ্ট উদ্যোগ আছে। উত্তৰ হ'ব বোকাজানত। কাৰ্বি আংলং জিলাৰ বোকাজানত চিমেণ্ট উদ্যোগ আছে। ঘ. ডিব্ৰুগড় জিলাৰ খালী ঠাই আছে সাৰ কাৰখানা আছে। উত্তৰ হ'ব নামৰূপত। ডিব্ৰুগড় জিলাৰ নামৰূপত সাৰ কাৰখানা আছে। ঙ. হাইলাকান্দি জিলাৰ খালী ঠাই আছে কাগজ উদ্যোগ আছে। উত্তৰ হ'ব পঞ্চগ্ৰামত। হাইলাকান্দি জিলাৰ পঞ্চগ্ৰামত কাগজ উদ্যোগ আছে। প্ৰথম চ. অসমত সৰু ডাঙৰ প্ৰায় খালী ঠাই আছে খন চাহ বাগিচা আছে। উত্তৰ হ'ব 8শ। অসমত সৰু ডাঙৰ প্ৰায় 800খন চাহ বাগিচা আছে। 3 নম্বৰ। বনজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা। উত্তৰ হ'ব: বনজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম হৈছে কাগজ উদ্যোগ, প্লাইউড উদ্যোগ, জুইশলা উদ্যোগ আদি। 4 নম্বৰ। খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা। উত্তৰ হ'ব: খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম হৈছে তেল শোধনাগাৰ, লৌহ-তীখা উদ্যোগ, সাৰ কাৰখানা, চিমেণ্ট উদ্যোগ আদি। 5 নম্বৰ। কৃষিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা। উত্তৰ হ'ব: কৃষিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম হৈছে বস্ত্ৰ উদ্যোগ, মৰাপাট উদ্যোগ, চাহপাত উদ্যোগ আদি। 6 নম্বৰ। উদ্যোগ স্থাপনৰ বাবে কি কি বস্তুৰ প্ৰয়োজন হয়? উত্তৰ হ'ব: উদ্যোগ স্থাপনৰ বাবে উন্নত ৰাস্তা-ঘাট, টকা-পইচাৰ যোগান, বিজুলীৰ যোগান, উপযুক্ত শ্ৰমিকৰ লগতে উৎপাদিত বস্তুবোৰ বিক্ৰী কৰিবলৈ বজাৰৰ প্ৰয়োজন হয়।
7 নম্বৰ অসমৰ তেল শোধনাগাৰ থকা ঠাইসমূহৰ নাম লিখা। উত্তৰ অসমৰ তেল শোধনাগাৰ থকা ঠাইসমূহ হ'ল ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়। 8 নম্বৰ চমু টোকা লিখা। ক অসমৰ চাহ উদ্যোগ। উত্তৰ অসম চাহ উদ্যোগৰ বাবে বিখ্যাত। ভাৰতৰ মুঠ চাহ উৎপাদনৰ প্ৰায় আধা ভাগ চাহ অসমত উৎপাদন হয়। অসমত প্ৰায় 800খন সৰু ডাঙৰ চাহ বাগিচা আছে। এই বাগিচাসমূহৰ পৰা চাহ গছৰ কোমল পাত সংগ্ৰহ কৰি কাৰখানাত গুৰি চাহ উৎপাদন কৰা হয়। ডাঙৰ ডাঙৰ বাগিচাসমূহত এনে কাৰখানা থাকে। চাহৰ বাগিচাসমূহত আৰু কাৰখানাত বহুসংখ্যক শ্ৰমিকে কাম কৰে। খ অসমৰ তেল শোধনাগাৰ। উত্তৰ অসমৰ প্ৰধান খনিজ সম্পদ হৈছে খাৰুৱা তেল। অসমত খাৰুৱা তেল অধিক পৰিমাণে পোৱা যায় বাবে অসমক পনীয়া সোণৰ দেশ বোলা হয়। এই খাৰুৱা তেলৰ ওপৰত ভিত্তি কৰি অসমত 4টা তেল শোধনাগাৰ গঢ়ি উঠিছে। তেল শোধনাগাৰত ভূগৰ্ভৰ পৰা আহৰণ কৰা খাৰুৱা তেল শোধন কৰি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা হয়, যেনে পেট্ৰল, ডিজেল, কেৰাচিন, নেফথা, ফেনাইল, ৰন্ধন গেছ ইত্যাদি। অসমত তেল শোধনাগাৰ থকা ঠাইসমূহ হৈছে ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়। ডিগবৈত অসমৰ প্ৰথমটো তেল শোধনাগাৰ 1901 চনত স্থাপন কৰা হৈছিল। এইটো শোধনাগাৰ ভাৰত তথা এছিয়া মহাদেশৰ প্ৰথম তেল শোধনাগাৰ। নুনমাটি তেল শোধনাগাৰ গুৱাহাটী মহানগৰত অৱস্থিত। গ অসমৰ মৰাপাট উদ্যোগ। উত্তৰ অসমত মৰাপাটৰ খেতি প্ৰচুৰ পৰিমাণে কৰা হয়। কৃষিৰ পৰা পোৱা মৰাপাটৰ পৰা মৰাপাট উদ্যোগত বিভিন্ন বস্তু প্ৰস্তুত কৰা হয়। অসমৰ নগাঁও জিলাৰ শিলঘাটত এটা মৰাপাট উদ্যোগ আছে। এই উদ্যোগত ৰছী, থৈলা, কাৰ্পেট আদি বিভিন্ন সামগ্ৰী উৎপাদন কৰা হয়। ঘ অসমৰ কাগজ উদ্যোগ। উত্তৰ অসমৰ জলবায়ু বাঁহ গছৰ বাবে উপযোগী। সেয়ে অসমত যথেষ্ট পৰিমাণে বাঁহ গছ হয়। বাঁহ গছৰ ওপৰত ভিত্তি কৰি অসমত প্ৰথমটো কাগজ উদ্যোগ বঙাইগাঁও জিলাৰ যোগীঘোপাত প্ৰতিষ্ঠা কৰা হৈছিল। অৱশ্যে বৰ্তমান এই উদ্যোগটো বন্ধ হৈ আছে। মৰিগাঁও জিলাৰ জাগীৰোড আৰু হাইলাকান্দি জিলাৰ পঞ্চগ্ৰামত অসমৰ 2টা কাগজ উদ্যোগ আছে।